সময় পালে বিচাৰি অনাটো হ'ল দায়িত্ব আৰু সময় উলিয়াই বিচাৰি অনাটো হ'ল ভালপোৱা। ছোৱালীজনী বেয়া হ'ব পাৰে, ছোৱালীবোৰ নহয়। ল'ৰাটো বেয়া হ'ব পাৰে, কিন্তু ল'ৰাবোৰ নহয়। সময় সলনি কৰিবলৈ সময় লাগে, কিন্তু মানুহ সলনি হ'বলৈ সময় নালাগে। ভাল লগা হাজাৰজন মানুহ থাকিব পাৰে, কিন্তু ভালপোৱা মানুহটো এজনেই। চাকৰিটো হৈ গ'লে দেউতাক আৰু কাম কৰিব নিদিওঁ। এই ধৰণৰ সপোন বুকুত লৈ জীয়াই আছে হাজাৰ হাজাৰ মধ্যবিত্ত পৰিয়ালৰ সন্তান। সন্মান যদি কৰিব লগা হয়, তেনেহ'লে গুণ দেখি কৰা, ধন দেখি নহয়। বিশ্বাস যদি কৰিব লগা হয়, নিজৰ ওপৰত কৰা, আনৰ ওপৰত নহয়। অস্ত্ৰৰ আঘাত শুকাই যায়, কিন্তু কথাৰ আঘাত নুশুকায়। সেয়ে কাৰোবাক কিবা কোৱাৰ আগত অলপ ভাবি চিন্তি ক'ব লাগে। শূন্য পকেট দেখিও বেকাৰ ল'ৰাটোৰ কাষত যিজনী ছোৱালী থাকে, সাফল্যৰ পাছতো সেইজনী ছোৱালী স্ত্ৰী হোৱাৰ যোগ্যতা ৰাখে। জীৱনৰ প্ৰথম কাপোৰটো অন্যৰ হাতেৰে পিন্ধিব লগা হয় আৰু শেষত কাপোৰটো পিন্ধিব লগা হয় অন্যৰ হাতেৰে। তথাপিও মানুহৰ অহংকাৰ নকমে। দুটা সময় তোমাৰ চৰিত্ৰৰ পৰিচয় পোৱা যায়। যেতিয়া তোমাৰ কাষত টকা নাথাকে, তেতিয়া তোমাৰ ধৈৰ্য। যেতিয়া তোমাৰ কাষত সকলো থাকে, তেতিয়া তোমাৰ ব্যৱহাৰ। ঘৰত যিমানেই মানুহ নাথাকক কিয়, মা নাথাকিলে ঘৰখন কিবা উদং যেন লাগে। জোৰ কৰি সম্পৰ্ক ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই। যিয়ে থাকিব বিচাৰে সি এনেই থাকিব আৰু যিয়ে যাব বিচাৰে সি যাবই। সকলো ল'ৰাই শৰীৰ নিবিচাৰে। কোনোৱে অলপ ভালপোৱা পালেই নিজৰ সকলো বিলাই দিব পাৰে। নিজৰ ঘৰখন ভাল হওক বা বেয়া হওক, নিজৰ ঘৰৰ নিচিনা শান্তি কোনো ৰাজপ্ৰসাদত পোৱা নাযায়। মূল্যৱান কোনো বস্তু হেৰালেও ইমান কষ্ট নহয়, যিমান কষ্ট হয় কাষৰ মানুহবোৰ পৰিৱৰ্তন হ'লে। কাকো দুৰ্বল বুলি মনত নাভাবিবা। মনত ৰাখিবা, ৫ টকাৰ কলম কিন্তু ৫ কোটি টকাৰ চেক লিখাৰো কামত লাগে। অহংকাৰ সেই সকলেই কৰে, যিয়ে হঠাতে এনেকুৱা কিছুমান পাই যায়, যি পোৱাৰ যোগ্যতা সিহঁতৰ আগতে নাছিল।